এই বছৰৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ কিদৰে পালন কৰিব? নমস্কাৰ বন্ধুসকল, পৰাণ কমল এণ্টাৰটেইনমেণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এক মহাসংযোগ এইবাৰৰ শাওণ মাহ। 19 বছৰৰ পাছত ঘটিছে এই সংযোগ। 8টা সোমবাৰেৰে শাওণ মাহ হ'ব এইবাৰ 59 দিনৰ। এই শাওণ মাহৰ প্ৰতিটো সোমবাৰে এক বিশেষ হ'ব। শাওণ মাহ দেৱাদিদেৱ মহাদেৱৰ অতি প্ৰিয় মাহ। শিৱপুৰাণ অনুসৰি শাওণ মাহতেই মা পাৰ্বতী আৰু শিৱ বাবাৰ বিবাহ কাৰ্য সম্পন্ন হৈছিল। শিৱভক্তসকলৰ কাৰণেও সেইবাবে শাওণ মাহ হৈছে অতি প্ৰিয় মাহ আৰু অতি শুভ মাহ। হিন্দু কেলেণ্ডাৰ অনুসৰি এই বছৰৰ শাওণ মাহৰ 8টা সোমবাৰেই হ'ব এক মহাসোমবাৰ আৰু এই প্ৰত্যেকটো সোমবাৰৰে হ'ব অতিকৈ গুৰুত্বপূৰ্ণ। এইবাৰ শাওণৰ প্ৰথমটো সোমবাৰ পৰিব 10 জুলাই তাৰিখে। শাওণৰ প্ৰথমটো সোমবাৰ পালন কৰিবলৈ যাওঁতে প্ৰথমেই ৰাতিপুৱা সোনকালে উঠি গংগা স্নান কৰিব লাগে বা গংগাৰ পানীৰে গা ধুব লাগে আৰু বগা কাপোৰ কানি পিন্ধি এটা পাত্ৰত গংগাজলৰ লগত তিল মিহলাই শিৱলিংগত অৰ্পণ কৰিব লাগে। বেলপাত, ধতুৰা ফুল আদি শিৱলিংগত অৰ্পণ কৰি ওম নমঃ শিৱায় জপ কৰিব লাগে। শিৱলিংগৰ সন্মুখত বহি নমস্কাৰ জনাই শিৱ চালিচা পাঠ কৰি শেষত আৰতি আৰু প্ৰসাদ বিতৰণ কৰিব লাগে। শাওণৰ সোমবাৰে উপবাসে থাকি শিৱ বাবাক আৰাধনা কৰিলে সকলো মনোবাঞ্ছা পূৰ্ণ হয় আৰু সকলো কাৰ্য সিদ্ধি হয়। শাওণৰ প্ৰত্যেকটো সোমবাৰে সঁচা অন্তৰেৰে শিৱ বাবাক আৰাধনা কৰি ব্ৰত পালন কৰিলে সকলো মনোকামনা পূৰ্ণ হয়। শাওণৰ সোমবাৰে শিৱ বাবাৰ শিৱলিংগত গাখীৰ মিহলোৱা জল অৰ্পণ কৰিলে সুফল পোৱা যায়। হিন্দু শাস্ত্ৰ অনুসৰি বেলপাত আৰু ধতুৰা শিৱ বাবাৰ আটাইতকৈ প্ৰিয় বস্তু। সেইবাবে শাওণ মাহৰ সোমবাৰে শিৱ বাবাৰ শিৱলিংগত ধতুৰা আৰু বেলপাত অৰ্পণ কৰিব লাগে। শাওণৰ সোমবাৰে শিৱলিংগত শীতল জলো অৰ্পণ কৰিব পাৰে।